হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই মৃদুস্মিতাৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু সকলোৰেতো আজি ভালেই হ'ব নহয় জানো, কাৰণ আজি মাঘৰ বিহুৰ উৰুকা আৰু সকলোৰে মেজিৰ প্ৰস্তুতি চাগে চলি আছে ৰাতি ভোজ ভাতৰ কাৰণে। আৰু আমিও ভাবিলোঁ অকণমান ভোজ ভাতৰ আয়োজন কৰোঁ। আমাৰ ভোজ মানে আমাৰ তিনিওজনে অকণমান কিবা এটা ভোজ খাব লাগিব। সেইকাৰণে এতিয়া অকণমান বজাৰৰ পৰা যাওঁ, তিনিজন ওলাই আচলতে দেৰিয়ে হ'ল, 11টামানে বাজিব হ'ল। আৰু বজাৰৰ পৰা কি ক'ত পাৰোঁ আনোগৈ, আনি ৰাতিৰ ভোজৰ আয়োজন কৰিব লাগিব। আৰু ভাবিলোঁ ব্লগ এটাও ষ্টাৰ্ট কৰোঁ, কিনো কৰোঁ নকৰোঁ আপোনালোকক দেখাই যাম। দিনটো চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো, আৰু যদি ভাল লাগে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাস্ক চাস্ক লগাই ৰেডি হৈ ল'লোঁ, মাস্ক পিন্ধি যাব লাগিব সেইকাৰণে। আমি অহা অলপ সময় হ'ল, বজাৰ কৰি মেলি আহিলোঁ। আহি এইফালে আমাৰ অঞ্চলে কি কৰি আছা চাওঁ, দেখুৱাই দিয়া। কিনো সেইটো কিনো কিনো সেইটো নাম কি? বাঁহী বজাই আছা? অঁ, আৰু আজি আমাৰ অঞ্চলে এয়া চুলি তুলি কাটি মানে বিহু বুলি একদম ধুনীয়া হৈ আছে। অকণমান বজাই দিবা, বেছি নবজাবা। হ'ব। আৰু এতিয়া বনাবলৈ আছে পিঠা মানে বনোৱাই নাই এতিয়ালৈকে, ৰেডি কৰি থৈছোঁ। লাডুও বনাম আৰু পিঠাও বনাম বুলি ভাবিছিলোঁ। আৰু ৰাতি খানাটো একো যোগাৰ কৰাই নাই, বস্তু পাতি আনি ৰেডি কৰি থৈছোঁ, বনাম আৰু লাহে লাহে। আৰু কি জানে দে, কালিয়ে মই মিক্সিত পিঠাগুড়ি কেইটামান খুন্দি পেলাই ৰাতিয়ে গুড় দি ধুনীয়াকৈ সানি কৰি ৰেডি কৰি থৈছিলোঁ। আৰু এতিয়া এয়া বনাবলৈ লৈছোঁ। পিঠাকেইটা ভালকৈ উঠা নাই, কি হয় নাজানো। মোৰ পিঠা বনালে এনেকুৱা হয়েই, ইমান মানে ভালকৈ বনাব জনা নাই আজিলৈকে। আৰু এতিয়া এইফালে চাওকচোন, এয়া কি বনালোঁ। ইয়াত দেখিছেনে, ইমান মস্ত এইটো পিঠা হ'ল, মানে দুটা পিঠা একেলগতে দি দিলোঁ। আৰু জয়নগৰ একদম ডাঙৰ এটা পিঠা বনিলে। আৰু কি কৰিব, উপায় নাই। আৰু বৰা চাউল গোটেইখন বিচাৰিছিলোঁ, নাপালোঁ একোটো। বৰা চাউল মানে ইয়াত পাবলেই নাই, তেনেকৈ নাপায়েই। আৰু আজি ওলাই যাওঁতেনো চাইছিলোঁ পাওঁ নেকি, কিন্তু নাপালোঁ। বৰা চাউল পোৱা হ'লে বগা পিঠা কেইটামান বনাই চালোঁহেঁতেন, কিন্তু উপায় নাই, নাপালোঁ যেতিয়া। অসমলৈ গ'লে খাব লাগিব আৰু বগা পিঠা, আৰু বহুত ভাল লাগে বগা পিঠা খাই। উপায় নাই আৰু কি কৰিব, বাহিৰত আছোঁ যেতিয়া এনেকৈয়ে পাতিব লাগিব আৰু ন বিহু। আৰু আজি বহুত বেছিকৈ মোৰ মানে ঘৰলৈ বহুত বেছি মনত পৰে আজিৰ দিনটোতে। বিশেষকৈ মানে আগতে যেতিয়া বিয়া হোৱা নাছিলোঁ, তেতিয়া গোটেইবোৰে মিলি ইমান ধুনীয়াকৈ মানে পাৰ্টি খাইছিলোঁ। ওচৰতে মেজি মানে বনাই সকলো মিলি পেলাই ইমান ধুনীয়াকৈ ভোজ ভাত খাইছিলোঁ। সেই দিনবোৰ আচলতে বহুত বেছিকৈ মনত পৰে। সেয়াই আৰু, মনত পৰিলেও উপায় নাই ন, কাৰণ য'তে আছোঁ, যেনেকৈ আছোঁ তেনেকৈ বিহু পাতিবই লাগিব। আমি নিজৰ বিহু যেতিয়া আৰু পাতিবই লাগিব, সেইকাৰণে উপায় নাই। হ'লেও দিয়কচোন বহুত বেছি মনত পৰে। আৰু প্ৰতিটো বিহুতে মোৰ মনত পৰে, বহাগ বিহু হওক, কাতি বিহু হওক, মাঘ বিহু হওক, প্ৰতিটো বিহুতে মোৰ ঘৰলৈ বহুত বেছি মনত পৰে। আচলতে মনটো বহুত বেয়া লাগি গ'ল, বহুত মনত পৰিছে আজি ঘৰলৈ। আৰু যি কি নহওক, সেই আগৰ দিনবোৰেই হওক বা নিজৰ আপোন মানুহবিলাকেই হওক, কেতিয়াও আচলতে পাহৰিব পৰা নাযায়। কোনো দিনে আচলতে পাহৰিব পৰা নাযায়। বাৰু যি কি নহওক, মই এইখিনি নাৰিকলৰ লাডু বনাই ৰেডি কৰি দিলোঁ, দেখিছেনে? এয়া নাৰিকলৰ লাডু বনালোঁ, পিঠা বনালোঁ। আৰু এতিয়া ৰাতিৰ খানাৰ কাৰণে ৰেডি কৰোঁ, এটা এটাকৈ চব বনাব লাগিব। আৰু বনাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ, চাই থাকিব শেষলৈকে ভিডিঅ'টো।
ইয়াতে আমাৰ এতিয়া মেজি জ্বলাই দিলোঁ এয়া আজ কেনেকুৱা লাগিছে মেজি জ্বলাই ভাল লাগিছে এইফালে অকণমান জুই অকণমান জ্বলালোঁ দেউতা চোৱা ইমান দুষ্ট হৈছিলে মই টানি টানি চকী থৈ দিলোঁ গোটেই আন্ধাৰ হৈ আছে ধুনীয়াকৈ জ্বলিছে এতিয়া অলপ সময় সেকিম আৰু ধুনীয়াকৈ সেকি মেলি ভাত পানী খাই শুই যাম আৰু ন ৰাতিপুৱা বিহু আছে ক্লাছ নকৰা বিহু থাকিলে ক্লাছ নকৰে নেকি আৰু এতিয়া আমাৰ ভোজত কি কিনো বনালোঁ আপোনালোকক দেখুৱাম বলক তেতিয়াহ'লে মাছ ভাজি থৈছোঁ ইয়াত আৰু এইপিনে বনালোঁ ইয়াৰ ফুলকবি দি মাছৰ জোল বিলাহী ফুলকবি এনেকৈ দি পেলাই আৰু এয়া বনালোঁ মই বেঙেনাৰ মাছৰ মাথা এনেকৈ দি চব্জি আৰু এয়া মই চিকেন বনাই থৈছোঁ এনেকৈ ফ্ৰাই কৰি থৈছোঁ আৰু এইফালে ইয়াত কচু আৰু মাটি দাইল আৰু এয়া বনালোঁ চালাড ভোজ সেয়াই আমাৰ তিনিজনৰ ভোজ আৰু বস্তু অলপ কম কমকৈ বনাইছোঁ আৰু তিনিজনে যিহেতু অঞ্চে একে নাখায়ে আমি দুজনেই খাব লাগিব সেইকাৰণে অলপ কম কমকৈ বনাইছোঁ এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল আৰু প্ৰায় 11টামানে বাজিব হ'ল আৰু ভাবিলোঁ ব্লগটো ইয়াতে শেষ কৰোঁ আৰু ব্লগটো কেনেকুৱা লাগিলে চাই পেলাই সকলোৱে জনাব আজি অকণমান দীঘলীয়া হ'ল বাৰু তথাপিও সকলোৱে চাব জনাব কেনেকুৱা লাগিলে আৰু শেষত ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকলৈ আৰু আজিলৈ আহিছোঁ বাই বাই গুড নাইট